কমিটিৰ হৈ তেখেতসকললৈ অকণমান কৃতজ্ঞতা জনাব বিচাৰিছোঁ। এই সমানভাৱে আমাৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ যি পুৰস্কাৰী তেখেতে আগবাঢ়িছিল, তেখেত আমাৰ বিভিন্ন সময়ত আমি সঁচাকৈ দুখিত। তেখেতে বৰ অকালতে তেখেতৰ পুস্তক দেখুৱাইছিলে, আমি মহান কৰিছিলোঁ। এইধৰণে ভগৱান পাম বুলি ভবা নাছিলোঁ। খুব কম সময়তে তেখেত আমাৰ ওচৰত আঁচনি গ'ল। আজি তেখেতৰ মাজতে পুস্তৰ পবিত্ৰ স্মৃতি পুৰণি এইভাগে আগবাঢ়িছে। আমিও তেখেতক ধন্যবাদ দিছোঁ। তেখেতক মৰ্ম ব্যৱহাৰ আমি উপলব্ধি কৰিব পাৰিছোঁ। গতিকে আমি এই সুযোগতে তাইক আমি এখন কৈছোঁ আপোনালোকক যে তেখেতে ৰাতিটোৰ ভিতৰত কি ৰচি আজি আই মাতৃসকলে যি গীত পৰিৱেশন কৰি শুনিছানে নাই? এগুলো তেতুন বাড়ি ঢোকালৈ তেতুন বাড়ি ঢোকালৈ এ সুমালি নিদিমা Ahora la que todo, ¿qué?